তেনেকৈ কৰিছোঁ। এইবোৰ প্ৰায় কলি আহিছে, এইবোৰ ফুল ফুলিছে আহিছে। এইখিনি এইবিলাক গছবিলাক দেখিছে ধুনীয়া হৈছে, ফুল আহিছে, কলি লাগিছে এইবিলাক। তাৰপৰা ইয়াতে মূলা কৰিছিলোঁ, মূলাখিনি বৰষুণৰ কাৰণে নহ'ল, তো তাৰ ওপৰতে আকৌ অলপ গছবোৰ বগাই গৈছে, সেইখিনি অলপ হাবি হৈছে। কেইদিনমানৰ পিছত এইখিনি আকৌ হাল বাব লাগিব সৰু ট্ৰেক্টৰ দি কিনে। এইখিনি ধুনীয়া হৈছে গছবিলাক, আৰু ভিডিঅ'টো লৈ চাইছোঁ। এইখিনি ওচৰতে দাংবডি দিয়া হৈছে, এই পাতি এতিয়া নতুনকৈ দিম। এইখিনি অলপ পিছতীয়াকৈ দুদিনমানৰ পিছত দিয়া হোৱাৰ কাৰণে অলপ গছটো ভাল নহয়, এইখিনি আজি বিশেষ এইখিনি কামহে কৰিম। এইখিনি হাবিখিনি চফা কৰি দিম আৰু মাটি চপাম। ইয়াত লগৰজনে কৰি আছে সেইখিনি, তো গোটেইখিনি দেখাম ভালকৈ বন চফা কৰি আছে আৰু অলপ গোবৰ মাৰিম আমি, আৰু ওচৰজনৰ গুৰিত বন আছে সেইখিনি চফা কৰা হ'ব। তো চাই থাকক কেনেকৈ কৰিম, তাৰে দেখাই থাকিম আপোনালোকক। বনবোৰ চিকুণাই লোৱা হৈছে এইখিনি, তাৰপৰা আকৌ মাটি চপোৱা হৈছে। বনবোৰ থাকিলে গছৰ গুৰি হাঁহবিলাক বনে খাই পেলাবতো ইয়াতে বনবোৰ দিছিলে কি ধুনীয়াকৈ চফা কৰা হৈছে। এইখিনি মানে কি বনবোৰ চফা কৰি দিয়া হৈছে, নহ'লে বনবোৰ চফা নকৰিলে যোনবিলাক গোবৰ বা সাৰ দিয়া হয় সেইবিলাক গছবিলাকে খাবই নাপাব, সাৰবিলাক মানে গছবিলাকে খাবই নাপাব। তো বনবিলাক সেইকাৰণে চপাই দিয়া হৈছে, চফা কৰি কিনে আকৌ ইয়াত ধুনীয়াকৈ গোবৰ দি কিনে মাটি চপাই দিয়া হয়। গোবৰ আমি গুৰি গোবৰ লৈছোঁ বেগত, সেইখিনি দিম। তো সেয়া লাগি আছে দাদা, ৰাতিপুৱাৰ পৰা আমি লাগি আছোঁ। ধুনীয়াকৈ চফা কৰা হৈছে, মই এইখিনি কৰি দিছোঁ ধুনীয়াকৈ। এইবিলাকে ধুনীয়াকৈ চফা কৰা হৈছে। দাদা ভৰিটো বন্ধা আছে, মানে কি তাত এই নাৰিকল গছত পাত কাটোতে পোকখিনি কাটিছিলে, সেইকাৰণেতো ভৰিটো বান্ধি থ'লে। সেইবোৰ চফা কৰি আছোঁ। আপোনালোকে যদি কয় সেই চাব পাৰিব, কৰি চাব পাৰিব, এইটো পদ্ধতিৰে কৰি খালে। আৰু আমি গুটি দিওঁতে প্ৰথমে মাটিখিনি ঢাপ লগাই লৈছোঁ, ঢাপ মাৰি লৈছিলোঁ। ঢাপ মৰাৰ পিছত গুটি দিছিলোঁ। আৰু মানে কি বাৰিষা চিজনত খেতি কৰিলে যদি ঢাপ মাৰি নিদিয়ে, তেতিয়া বৰষুণৰ পৰিমাণ যদি বেছিকৈ হয়, তেতিয়া গছবিলাকত পানী গুৰিত জমা হ'লে গছবিলাক মৰি যোৱাৰ চান্স থাকে। সেইকাৰণে আমি ঢাপ মাৰি কিনে কৰা হৈছে। আৰু এইখিনি ধুনীয়াকৈ লাহে লাহে বন চফা কৰি, আৰু যোনবিলাক আগ বেছি দীঘল হৈ গৈছে এইবিলাক আমি পাতিত ঘূৰাই কিনে মাটিৰে পুতি দিলোঁ। তো তাৰপৰা নতুন আকৌ ব্ৰাঞ্চ আহিব, সেই ব্ৰাঞ্চবিলাক আকৌ পায় বেছিকৈ পুলি পোখা আহি কিনে তাত আকৌ বেছি কলি লাগিব। তো এইখিনি আমি বেগত গুৰি গোবৰ আৰু জৈৱিক সাৰ মিক্স কৰি আনিছিলোঁ। জৈৱিক সাৰটো আমি দোকানৰ পৰা কিনি আনিছোঁ, সেইখিনি এতিয়া দাদাই মাৰি আছে। ইয়াৰ পিছত আমি এইখিনি মাৰি শেষ হোৱাৰ পিছত মাটি দি ধুনীয়াকৈ চপাই দিম, মাটিৰ মানে গুৰিত ধুনীয়াকৈ চপাই দিম। তো তেতিয়া ধুনীয়াকৈ গছবোৰ পুলি পোখা মাৰি আৰু ধুনীয়া হৈ যাব। তো এনেকৈ যদি আপোনালোকে কৰিব পাৰে, সেইও ভাল ফলাফল পোৱা যায়। আমি এইভাগে কৰিছোঁ, কেনেকুৱা হৈছে ভালকৈ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো দেখিছে ধুনীয়াকৈ দি আছোঁ, মই চফা কৰি আছোঁ। প্ৰায় আধা পাতিমান আজি কৰিব পৰা হ'বই চাগে, কাৰণ আমাৰ ডিউটি আছে, ডিউটি যাব লাগিব। সেইটো কাৰণে কিমানটো পাৰোঁ চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত বাকীখিনি দেখাব পাৰিম। তো চাই থাকক আৰু কিমান কৰিব পাৰোঁ, যথেষ্টখিনি কোৱা হৈছে এতিয়ালৈকে।
সাৰবিলাক মানে কি হয় বেছি গুৰিত মাৰিলেও অলপ প্ৰব্লেম হয়। কি হয় পটকৈ যদি ৰ'দটো বেছি হৈ যায় পাতত পৰিলে পাতবিলাক জ্বলি যায়। সেইটো কাৰণে যেতিয়া সাৰ মাৰিব তেতিয়া পাতত পেলোৱাকৈ সাৰটো নিদিব। সেইখিনি আমি পাতত পেলোৱা নাই, ধুনীয়াকৈ চাই কিনি গুৰিত ভৰাই দিছোঁ। তো গোবৰটোৱে একো এফেক্ট নকৰে, কিন্তু যোনটো জৈৱিক সাৰ সেইটোৱেও কিন্তু আপোনাৰ এফেক্ট কৰে। এতিয়া সাৰ মাৰি দেখোঁ ইয়াত ধুনীয়াকৈ মাটি চপাই দিয়া হৈছে, নহ'লে সাৰটো মাটি গছে খাব নাপাব। তো সাৰটো দিয়া প্ৰয়োজন মানে একো লাভ নহ'ব। সেইকাৰণে ধুনীয়াকৈ সাৰটো মাটিয়ে চপাই দিয়া হৈছে আৰু গছৰ যোনবোৰ পোখা মানে আগবিলাক ওলাই গৈছে সেইবিলাক ধুনীয়াকৈ পুতি দিছোঁ। ধুনীয়াকৈ পুতি দিয়া হৈছে এইবিলাক। আৰু বাকী যিবিলাক সৰু সৰু বন আছে এইবিলাক এনেও কোৰ মাৰি দিয়াৰ পিছত ৰ'দ এতিয়া আজি ডাঙৰকৈ দিছে, ৰ'দটো দিয়াৰ লগে লগে শুকাই যাব। ইয়াত আৰু এইখিনি বহুত আছে বন দেখিলে। বৰষুণ বেছি হ'লে বনটো বেছি হয়, কাৰণ আমাৰ এইবিলাক বালিচহীয়া মাটি যে সেইটো কাৰণে বনটো বেছিকৈ উঠিছে। বাকী দেখিছে নাই বহুত ওখ ওখ হৈ গৈছে বন। এই বনবিলাক চফা কৰি নিদিলে আপোনাৰ সাৰ মাৰি একো লাভ নহ'ব। আৰু গছবিলাক সৰহকৈ হ'ব, বনৰ তলত থাকিব। বনবিলাক চফা কৰি নিদিলে পোক বেছিকৈ হ'ব। তো সেইকাৰণে বনবিলাক চফাই কৰা হয়। এনেও আপুনি সাৰ মাৰিলেও সাৰটো খাই পেলাব বনবিলাক, একো লাভ নহয়। তো সেইকাৰণে বনবিলাক ধুনীয়াকৈ চফা কৰা হৈছে। বহুত ওখ ওখ হৈ গৈছে। 15 দিনমান একেবাৰে নেৰানেপেৰাকৈ বতৰ ডাৱৰীয়া বৰষুণ, তো সেইকাৰণে আহিব পৰা নাই, কৰিব পৰা নাছিলোঁ। বৰষুণত তিতি কৰি কিনে কাম কৰিব নোৱাৰাৰ কাৰণে দুখত বনটো বেছি হৈছে। কাৰণ আৰু এই লাওখিনি আমাৰ প্ৰায় মাটি চপোৱা টাইম পাৰ হৈ গৈছিলে, সেইকাৰণেও অলপ প্ৰব্লেম হৈছে। গছবিলাক যোনবিলাক শিপা বগাই গৈছে বনবিলাকৰ ধৰি লৈছে, তো সেয়া অলপ কষ্টও পাইছে বাৰু, গছবিলাক ডাঙৰ হৈ গৈছে। তো কি ক'ব, বতৰ বেয়া সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। সেইখিনি ভয় দি গৈছে।
ধুনীয়াকৈ চফা কৰি দিছোঁ এইখিনি ভাঙি দিয়ক আৰু ধুনীয়া চফা হৈ গৈছে প্ৰায় আকৌ এইখিনি মাটি চপাই দিয়া আছে এইখিনি মাটি চপাই দিছোঁ গুৰিত তো ইমানে কৰিলোঁ আজি কাৰণ ডিউটি যাব টাইম হৈ গ'ল কিমানটো কৰিলোঁ আপোনালোকক ভালকৈ দেখাইছোঁ এইখিনি আলু দিবলৈ হাল বাই থৈছিলোঁ বৰষুণৰ কাৰণে বেয়া হ'ল সেয়া প্ৰায় আধামান কৰা হৈছে কেনেকুৱা পাইছে জনাব এইখিনিকে হৈ গ'ল আপোনাৰ ধুনীয়াকৈ কৰি দিয়া হৈছে মাটি চপোৱা বন চফা কৰা এইখিনি হৈ গৈছে এটা চফা কৰা হৈ গ'ল প্ৰায় আধা কৰা হৈ গৈছে এইবিলাক গছ পুতি দিছোঁ ধুনীয়াকৈ সেইখিনি প্ৰায় আদায় হৈ গৈছে প্ৰায় এইখিনি ধুনীয়া হৈছে তো আজি ইমানে সামৰিছোঁ তো নেক্সট ভিডিঅ' বাকীখিনি দেখাম পিছত লাইক কমেণ্ট শ্বেয়াৰ